নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মা আৰু মই লাগি গৈছোঁ ফুলনিখন চাফা কৰাত। মায়ে পুৰা ফুলৰ তলে তলে সোমাই ফুলনিখন চাফা কৰি আছে আৰু ফুল চাফা কৰি থাকিলে নহ'ব, সেইকাৰণে মই ডাইৰেক্ট আহিলোঁ পাকঘৰলৈ। আদা নহৰু খুন্দি ল'লোঁ। এইফালে কেৰাহী এখনত তেল গৰম হ'ল, তাতে দিলোঁ অলপমান মিঠি গুটি। এইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত ইয়াতে দি দিছোঁ এতিয়া আদা নহৰু, শুকান জলকীয়া আৰু পিঁয়াজ। মই এতিয়া প্ৰথমতে জলকীয়াখিনি দিছোঁ তেলত। জলকীয়াখিনি অকণমান কালাৰটো চেঞ্জ হোৱাৰ লগে লগে তাত দি দিছোঁ পিঁয়াজখিনি আৰু এইখিনি অকণমান লৰাই লৈছোঁ ধুনীয়াকৈ। অকণমান সময় এইখিনি লৰাই মই এতিয়া দি দিছোঁ আদা নহৰুখিনি আৰু সেইখিনিও ভালকৈ মই মিলাই লৈছোঁ। কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভাজি ল'লোঁ। ভাজি লৈ এতিয়া মই আৰু চব্জি বনাব লৈছোঁ, আলু আৰু অমিতা চব্জি। তাৰ পৰা এইখিনি অকণমান সময় ভাজা হোৱাৰ পাছত এতিয়া ইয়াতে দি দিছোঁ অমিতা আৰু আলুখিনি। এইখিনি দি মেলি এতিয়া মই অকণমান লৰাই দিছোঁ। অকণমান লৰাই হোৱাৰ পাছত ইয়াত দি দিলোঁ মই হালধি, তাৰ পৰা দিছোঁ নিমখ। হালধি নিমখখিনি দিও মই অকণমান লৰাই দিছোঁ ভালকৈ। ঢাকনা এখন লগাই থৈ দিলোঁ। অকণমান সময় ঢাকনখন দি থোৱাৰ পাছত ঢাকনখন দাঙি দিছোঁ। ঢাকনখন দাঙি মই এইখিনি এতিয়া লৰাই দিছোঁ। অকণমান সময় লৰোৱাৰ পাছতে মই ইয়াত দি দিব লৈছোঁ এতিয়া কলৰ খাৰ। মই আজি চব্জিটো বনাব লৈছোঁ খাৰেদি, সেইকাৰণে মই অকণমান কল খাৰ দি দিছোঁ ইয়াতে। কলখাৰখিনি দিয়াৰ পাছত লৰাই দিছোঁ মই চব্জিটো আৰু কালাৰটো দেখিছেনে, ইমান ধুনীয়া চেঞ্জ হৈ গৈছে, মানে একদম ৰঙা হৈ গৈছে, গোন্ধটো বহুত ভাল আহিছে। এইখিনি অকণমান সময় লৰোৱাৰ পাছত মই ঢাকনখন লগাই গেছটো অকণমান কমাই থৈ দিলোঁ। অকণমান সময়ৰ পাছত মই ঢাকনখন দাঙি দিছোঁ আৰু খাৰে একদম চব্জিটো সিজাই দিছে ধুনীয়াকৈ। এইখিনি তাৰ পৰা লৰাই দি মই উতলা গৰম পানী দি অকণমান লৰাই আকৌ ঢাকন এখন লগাই অকণমান সময় ৰাখি দিছোঁ আৰু 5 মিনিটমানৰ পাছত ঢাকনখন দাঙি দিছোঁ। একদম চব্জি ধুনীয়াকৈ সিজি গ'ল। দেখিছেনে, চব্জিখিনি একেবাৰে সিজি গৈছে ধুনীয়াকৈ। সিজি যোৱাৰ পাছত মই ইয়াত দি দিছোঁ এতিয়া ধনিয়াখিনি মই এনেকৈ হাতেদিয়ে ছিঙি দিছোঁ। ধনিয়াখিনি দি মই অকণমান লৰাই দিছোঁ। লৰাই দি আকৌ ঢাকনখন লগাই মই অকণমান সময় এইখিনি আকৌ অকণমান সময় পানীটো কমি যোৱালৈকে সিজিবলৈ দিম। তাৰ পৰা ঢাকনখন দাঙি দেখিছোঁ একদম ধুনীয়াকৈ চব্জিটো সিজি গ'ল আৰু এটা বাউলত মই গোটেই চব্জিখিনি উলিয়াই লৈছোঁ এতিয়া। এইফালে আকৌ মায়ে টেঙা এটা অনা আছিলে, বহুত দিন হ'ল, মানে মায়ে বোলে টেঙাটো খাই পেলাওঁ, মই সেইকাৰণে বোলো কাটি দিয়ক, কাম কৰাৰ মাজতে খাই দিলোঁ টেঙাও। এতিয়াতো ছিজন আহিছে টেঙা লাহেকৈ খোৱা। আৰু এইফালে মায়ে দেখিছে নহয় ইমান ধুনীয়াকৈ টেঙাখিনি মানে সানিছে, ভোট জলকীয়া দিছে তাতে। আৰু এইফালে দেখিছে নাই, একেবাৰে পূৰা হাতেদি ছিঙি ছিঙি পূৰা ভোট জলকীয়া দি টেঙাখিনি সানি দিছে। আৰু এইখিনি আমাৰ টেঙা ৰেডি হৈ গ'ল। মায়ে বহি লৈ একদম টেঙা খোৱাত লাগি গৈছে। টেঙা খাই মেলি হোৱাৰ পাছত ভাবিলোঁ এটা বিলাহী পিটিকা বনাওঁ, সেইকাৰণে মই বিলাহী 3টা ল'লোঁ আৰু পুৰি লৈছোঁ। এনেকৈ লগতে লৈছোঁ কেঁচা জলকীয়া 3টা, সেইকেইটাও পুৰি ল'লোঁ। লৈ পিঁয়াজখিনি মই মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। পিঁয়াজৰ লগতে অকণমান আদাও কাটিলোঁ। আৰু এইখিনি কাটি হোৱাৰ পাছত মই ভাবিলোঁ অকণমান ধনিয়াও দি দিওঁ, খাবলৈ ভাল লাগিব লগতে গোন্ধটো। আৰু পুৰি যে লৈছিলোঁ জলকীয়াকেইটা, সেইকেইটা মই এতিয়া মিহি মিহিকৈ কাটি দিছোঁ। তাৰ পৰা বিলাহীকেইটা অকণমান ঠাণ্ডা হ'লত মই ধুনীয়াকৈ হাতেদি বিলাহীকেইটা গুচাই দিলোঁ। গুচাই ইয়াতে দি পিনে কটাৰীখনে কাটি দিছোঁ। এতিয়া বিলাহীখিনি কাটি লৈ পিনে ইয়াতে নিমখ দিছোঁ আৰু অকণমান মিঠাতেল দিলোঁ আৰু হাতেদি একেবাৰে মানে ধুনীয়াকৈ পিটিকি পেলাইছোঁ। পিটিকাখিনি হোৱাৰ পাছত ভাবিলোঁ ভাতটো উঠাই দিওঁ, সেইকাৰণে এইফালে ধুই ল'লোঁ চাউলখিনি ধুই মই প্ৰেছাৰ কুকাৰ এটা লৈ পিনে তাতে দি দিলোঁ চাউলখিনি। এতিয়া
ইয়াত মই এতিয়া চাউলখিনি ভৰাই দিলোঁ। তাৰ পৰা পানী দি পিনে এইখিনি ঢাকনখন দি মই একেবাৰে গেছত উঠাই দিলোঁ কুকাৰটো। আৰু চাটনি অলপমান বনালোঁ, সেইটো মোৰ ভিডিঅ' আগত এটা শ্বৰ্ট ভিডিঅ' দিয়া আছে। আপোনালোকে যদি মোৰ চাটনি বনোৱা ভিডিঅ'টো নাই চোৱা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ পিনে মোৰ আগৰ ভিডিঅ'টো চাই ল'বচোন, মই কেনেকৈ চাটনিটো বনাইছিলোঁ। এইফালে একেবাৰে মোৰ চাটনি ৰেডি হৈ গ'ল। চাটনিখিনি হৈ যোৱাৰ পাছত মই এখন কেৰাহী পাতিলোঁ গেছত, তাতে মিঠাতেল দিলোঁ আৰু পাঁচফোৰণ দিছোঁ, এইফালে শুকান জলকীয়া, পিঁয়াজ তাৰমানে আৰু তেজপাত, লগতে মই এইখিনি বনাব লৈছোঁ এতিয়া দাইল। ইয়াতে হালধিও দি দিলোঁ, হালধি দি পিনে অকণমান ভাজিলোঁ। ভাজি হোৱাৰ পাছত মই দাইলখিনি বইল কৰা আছিলে, সেইখিনি ডাইৰেক্ট ইয়াত ঢালি দিছোঁ আৰু অকণমান গৰম পানী দি দিছোঁ লগতে। এইফালে মোৰ দাইল উতল আহি গ'ল, উতল অহাৰ লগে লগে মই ইয়াত কাটি দিছোঁ এতিয়া ধনিয়াখিনি কাটি অকণমান সময় উতল আহিব দিলোঁ। আৰু উতলি হোৱাৰ পাছত মই এতিয়া ইয়াতে এটা বাউলত ধুনীয়াকৈ দাইলখিনি কাঢ়ি দিলোঁ। তাৰ পৰা ভাবিছোঁ এটা আমলেট বনাওঁ। আমলেট বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ পিঁয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া, লগতে এইফালে ডিমকেইটা ভাঙি লৈছোঁ। ভাঙি লৈ এইখিনি ভালকৈ অকণ মিলাই লৈছোঁ। মিলাই লৈ ইয়াত দি দিছোঁ এতিয়া নিমখ। তাৰ পৰা গেছত এখন ফ্ৰাই পেন পাতিলোঁ। পেনখন গৰম হোৱাৰ পাছত তাত দিলোঁ মিঠাতেল। মিঠাতেল দিয়াৰ পাছত মই এটা এটাকৈ আমলেটখিনি বনাই লৈছোঁ। মোৰ আমলেট বনি ৰেডি হৈ গ'ল। এইফালে আমলেটখিনি হৈ গ'ল। আমলেটখিনি হোৱাৰ পাছত আমলেটকেইটা বনাই হৈ গ'ল আৰু এতিয়া মই আজি থালিখন সজাই ল'লোঁ। থালিখনত আছে খাৰ দিয়া অমিতা, দাইল, এইফালে বিলাহী পিটিকা, গোল নেমু, কেঁচা জলকীয়া, চাটনি আৰু আজি বনোৱা আমলেট। আৰু এইখনেই হৈছে মোৰ থালিখন। আৰু এইফালে আমাৰ আলহী মানে মোৰ মাহী, এইফালে বা আৰু আমি ঘৰৰ মানুহকেইটা সকলোৱে মিলিজুলি এসাঁজ খালোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ গৈ মোক লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ গৈ ছাবস্ক্ৰাইব কৰি দিবচোন। আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজি মই এই ভিডিঅ'ৰ পৰা বিদায় লওঁ। অন্য এটা ভিডিঅ'লৈ অতি সোনকালে মই ৱণ্ডাৰফুল বিনীতাই আকৌ আহিম আপোনালোকৰ মাজলৈ। বাই বাই।